আজি এই চুজিৰে বনোৱা মিঠা ইডলি পিঠাটো বনাইছোঁ ইডলি ষ্টেণ্ডত বনোৱা হয় কাৰণে আচলতে ইডলি পিঠা বুলি কওঁ বেলেগ কিবা নাম আছে যদি মই নাজানো কিন্তু বনাবলৈ যথেষ্ট সহজ আৰু খাবলৈ খুব ভাল অতি সোনকালে যদি বনাওঁ বুলি ভাবে বা ক'ৰবালৈ ঘপককৈ লৈ যাওঁ বুলি ভাবে এই পিঠাটোৱে উৎকৃষ্ট এয়া তাৰ কাৰণে মই এয়া প্ৰথমে দিলোঁ চুজি আৰু তাৰপিছত দিলোঁ এয়া আটা যেহেতু অকণমান বেছিকৈ বনাম গতিকে আৰু অলপ চুজি দি দিওঁ বুলি ভাবিছোঁ এয়া মানে 1.5 কাপ চুজিত আধা কাপ আটা দিলে হ'ল আৰু এয়া পৰিমাণ অনুসৰি চেনিটো মই 1 কাপেই দিছোঁ অকণমান কম এই সকলোবিলাক দিয়াৰ পাছত দিব লাগিব বেকিং 1 চামুচ দিলে চৌডা আধা চামুচতকৈ অকণমান কম দিব লাগে অৱশ্যে পৰিমাণটোৰ ওপৰত কথা যে বেছিকৈ যদি লওঁ চুজি আৰু আটাখিনি তেনেহ'লে অলপ বেছি দিব লাগিব আৰু ৰিফাইন 1 কাপ ল'ব পাৰে তাতকৈ অকণমান কমো ল'ব পাৰে 1 কাপ ল'লেও ধুনীয়া হয় এয়া এই গোটেইখিনি দিয়াৰ পাছত মই গাখীৰেদি এইখিনি সানি দিম এয়া গাখীৰ লৈ থৈছোঁ গাখীৰ কিমান লাগিব সেইটো এনেকৈ সানি থাকোঁতেই গম পোৱা যাব মই 1 গিলাচ লৈছোঁ 1 গিলাচতকৈ অকণমান কম লৈছোঁ আৰু লগত যিহেতু ৰিফাইন দিছোঁ চাওঁচোন কিমান লাগে এয়া চাই থাকক এয়া মোৰ এইখিনি হৈ গ'ল আৰু অকণমান দিবহে লাগিব দেখিছেনে গতিকে 1 গিলাচ গাখীৰ লাগি যায় এয়া বৰ ডাঠ হ'ব নালাগে যদি বেটাৰটো বেছি ডাঠ হয় নুফুলে কিন্তু আৰু বেছি যদি পনীয়া হয় তেতিয়াও নুফুলে এই যে প্লেট কিখন দেখিছে মই ৰিফাইন তেল সানি লৈছোঁ ৰিফাইন তেল সানি লোৱা অৱশ্যে ভিডিঅ'টো ৰখা নহ'ল কিন্তু মই কৈয়ে দিছোঁ 3খন প্লেট থাকে 3খনতে মই ৰিফাইন তেলটো সানি লৈছোঁ যাতে তলত লাগি নধৰে এনেদৰে 3খন প্লেটত মই এচামুচকৈ দি গৈছোঁ যিহেতু মোৰ চামুচখন ডাঙৰ হৈ গৈছে এয়া আৰু ভাপত যেতিয়া দিয়া যাব তেতিয়া ফুলি পৰিব গতিকে একেবাৰে উপচুপীয়াকৈ দিব নালাগে এয়া মই কুকাৰটোত পানী উতলাই লৈছোঁ আৰু এইডাল ষ্টেণ্ডডাল ৰেডি কৰি এই গৰম উতলি থকা পানীখিনিত দি দিছোঁ লগতে কুকাৰটো মাৰি দিছোঁ আৰু হুচেলৰ চিটিটো আঁতৰাই দিছোঁ এনেদৰে মাৰি 15 মিনিট ৰাখি থ'ম এয়া 15 মিনিটৰ পিছত এয়া ৰেডি হৈ গ'ল আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছতহে কিন্তু মই উলিয়াই আনিছোঁ দেই কুকাৰটোৰ পৰা গৰমে উলিয়াই আনিব নোৱাৰে ঠাণ্ডা হোৱালৈ অকণমান ৰ'ব লাগিব তাৰ পাছত এইখিনি উলিয়াই দেখুৱাইছোঁ অকণমান ঠাণ্ডা হোৱাৰ পাছত এয়া এৰাই আহিছে কাৰণ তলত যে ৰিফাইন লগাই লৈছোঁ সেইবাবে এইখিনি কৰাৰ পিছতো কিন্তু আৰু এবাৰ দিব পাৰিম মই যিমান পৰিমাণটোত দিছোঁ সেই পৰিমাণত কৰিলে দুবাৰ দিব পৰা যাব বা দুবাৰ নহ'লেও অকণমান কম হ'ব এয়া এইখিনি মোৰ হৈ গ'ল দেখিছে এবাৰ দিওঁতে এয়া 12টাকৈ পিঠা ওলাল আৰু মই আপোনাক দেখুৱাইছোঁ কিমান কোমল হৈছে স্পঞ্জি হৈছে মানে লেকেটা হোৱা নাই ভিতৰটো স্পঞ্জি কাৰণ চুজিৰে অকল পিঠাগুড়িৰে বনালে কিন্তু অকণমান লেকেটা হয় টান হয় সেয়ে মই চুজি দিওঁ চুজিৰে নিজেও খাই ভাল পাওঁ বা বেলেগক খোৱালেও ভাল লাগে আকৌ এবাৰ বনাই আনিলোঁ চাওকচোন এয়া অলপ বেছি সময় কুকাৰটোত থাকিল বাবে এইখিনি আকৌ অকণমান ৰঙচুৱা হ'ল তথাপি খাবলৈ কিন্তু সোৱাদ একেই অলপ বেছি সময় থাকিল এয়া এইটোও ধুনীয়াকৈ ফুলিছে ওপৰ অংশ ফাটি গৈছে গতিকে ভিতৰটো খুব ধুনীয়াকৈ সিজিছে কুকাৰটো গৰম হোৱাৰ পাছত আচলতে ষ্টেণ্ডডাল দিব লাগে তেতিয়া খুব ধুনীয়াকৈ ফুলি যায় আৰু এয়া চাওক চফ্টেই হৈছে মই এতিয়া ভাঙি নেপেলাওঁ আৰু এইয়া